हेलो गाइस पुनः नতুन ভিডিঅ'লৈ জয় ব্লগলৈ আপোনালোকক স্বাগতম আশা কৰোঁ আপোনালোকৰ ভাল বৰ্তমান ভাল আজি হ'ল সানডে আজি সানডে স্পেশাল আপোনালোকক কি বনাম গেছ কৰক আজি সানডে স্পেশাল আপোনালোকক দেখাম চিকেন কাৰী বনাই গোটেই ৰেডি চেডি কৰি থৈ দিছোঁ এতিয়া বনাম বজাৰত গৈছিলোঁ অলপ শাক লৈ আহিলোঁ খুতুৰা শাক এই খুতুৰা শাক খাই ভাল পায়নে আপোনালোকে কমেণ্ট কৰি জনাবচোন ভাল লাগে তৰমুজ চৰমুজ কিবা কিবি আনিলোঁ তো আজি সানডে স্পেশাল ব্লগটো হ'ব চিকেন কাৰী ব্লগ চাই থাকক জয় ব্লগ কেৰাহী বহাই দিলোঁ কেৰাহী বহাই দিলোঁ এতিয়া তেল চেল দিওঁ গৰম চৰম হওক তাৰপিছত বনাই আছোঁ তো গাইজ আমাৰ তেল চেল দিয়া হৈ গ'ল তেল চেল দি ল'লোঁ তাৰপিছত বাকী প্ৰচেছখিনি আগবঢ়াম অলপ অলপ দেখাই থাকিম ৰেচিপি ভিডিঅ' নহয় সানডে স্পেচিয়েল আজি কি বনাওঁ সেইটো দেখাই যাওঁ আমাৰ পম্পী পূজা কৰাত ব্যস্ত আৰু হানপিকাই চাই আছে মোবাইল হয়নে হানপিকা মোবাইল হাই দিয়া হয় নেকি কিবা চাইছে তাই কৈছে কিবা তো গাইজ আমি পিঁয়াজটো বহাই দিলোঁ পিঁয়াজটো ধুনীয়াকৈ পুৰা ৰঙা চঙা হৈ যাওক তাৰপিছত আমি মছলা চছলাখিনি দিম আৰু চিকেন আছিল আজি অলপ বেছিকৈ আছিল কাৰণ আজি আপোনাৰ গেষ্টটো এটা আছে আমাৰ ঘৰত তো আজি এইখিনি আয়োজন কৰিছোঁ সানডে বুলি আৰু মাইনাই দৌৰি আছে দেখিছে হানবিকা দৌৰি আছে আৰু ইহঁত দুটাই কি কৰি আছা গেম খেলি আছে একদম ধৰক গেম খেলাত ব্যস্ত সিহঁত দুটা এতিয়া আহি পাইছে বাইদেউ ল'ৰাটো দুদিনমান থাকিব পৰীক্ষা চৰীক্ষা শেষ সেইকাৰণে আহিছে এনজয় কৰিব হয়নে তো গাইজ আমাৰ এই মাংস মছলা চছলাখিনি গোটেইখিনি দি দিলোঁ ইয়াত ধুনীয়াকৈ এতিয়া ফ্ৰাই হ'ব দিছোঁ গোটেই মছলাবিলাক দি দিলোঁ আদা নহৰু জিৰা কাশ্মীৰী তাৰপিছত গৰম মছলা অলপ অলপ দি দিছোঁ পিছতে গৰম মছলাটো দিব লাগিব তো এতিয়া এইখিনি প্ৰচেছত আছে আমাৰ আজি সানডে চিকেন কাৰী তো বাকী প্ৰচেছটো দেখাই আছোঁ বাকীটো এইফালে টিভি চলি আছে মাজে মাজে ব্লগো চাই থাকোঁ কি কৰিব সানডে স্পেচিয়েল আজি আৰু পম্পী এতিয়া শাক বাচিব খুতুৰা শাক এয়া ভালকৈ বাচিবি একদম মজা ভাল এই খুতুৰা শাক আনিছিলোঁ অলপ শাক চাক খাব লাগে শাক চাক খালে অলপ মানে ভাল আৰু পদিনা চদিনা এইখিনিও ভাল লাগে চাটনি চাটনি বনাই কিন্তু মাংসৰ লগত ভাল নালাগে দালি চালি আনিখিনি আনিছোঁ সেইখিনি কালি খাম গাইজ মাংসটো পেলাই দিলোঁ এই ধুনীয়াকৈ লৰাই দিছোঁ এতিয়া দেখিছে কি ধুনীয়া কালাৰ এটা উঠিছে একদম মজা একদম ধুনীয়া কালাৰ এটা উঠিছে কাৰণ এতিয়া মাংসটো অলপ ভাজিব লাগিব তাৰপিছত আৰু বাকীখিনি হৈ থাকে গাইজ আমি অলপ চচ দি দিছোঁ চচ দিলে মানে মাংসটো অলপ ফ্লেভাৰটো ভাল লাগে আৰু মোৰ বাবুহঁতেও ভাল পায় চচ চচ দিলে অলপ অলপমান শ্লাইড মিঠা হয় হানবিকাও ভাল পায় বাবুও ভাল পায় সেয়েহে অলপ চচ দি দিছোঁ কিন্তু ফ্ৰাই ধুনীয়া হৈ আছে আলুটো এইমাত্ৰ পেলাই দিছোঁ কাৰণ আলুটো সিদ্ধ হৈ যাবতো তো বঢ়িয়া হৈছে একদম মজা গাইজ এতিয়া আমাৰ খুতুৰা শাক বনাব আমাৰ পম্পী মাই তেল চেল দি দিছে হয়নে পম্পী একদম মজাকৈ খুতুৰা শাক বনোৱা যদি একদম সানডে স্পেচিয়েল খুতুৰা শাক খাব লাগে আজি আমি হয়নে বা এই কি দিবা এতিয়া পাঁচফোৰণ চাচফোৰণ নিদা নেকি না কি ডাইৰেক্ট বহি দিবি কিবা কিবি দি বঢ়িয়া তেতিয়াই ভাল লাগব খাই অলিভ অইল দি বনাবি নেকি মিঠাতেলে দি বানো তেল ভাল নালাগব বাছ বহুত তেল দিছে দেখোন ইমান তেল শাকত লাগে নেকি আৰু বাপৰে বাপ হা কি শাক ইংলিছ শাক গাই দিবা ইংলিছ শাক বোলে বনাব এতিয়া গৰম হবাই দিয়া নাই তেলটো দিয়ে দিছে চা কেনেকুৱা মূৰ্খ হা একোই নাজানে আমাৰ মাংসটো কমপ্লিট ফ্ৰাই হৈ গ'ল দেখিছেনে কি মজা হৈছে অলপো পানী নাই এতিয়া বঢ়িয়াকৈ অলপমান পানী দি পেলাই এটা পানী গৰম কৰি থৈ দিছিলোঁ আছে না আমাৰ এই পানী কৰা সেইটো বেয়া হৈছে কিন্তু এটা আছে আৰু ওপৰত প্ৰেষ্টিজৰ এইটো প্ৰেষ্টিজ সেইটো পম্পী নুখোলে দেখিছেনে কি বদমাছ কনজুচ গাইজ আমাৰ মাংস হৈ গ'ল দেখিছেনে কি মজা হৈছে কেনেকৈ ভাল হৈছেনে তাই অলপ খাই চাইছিল ভাল হৈছে মজা হৈছে ন আৰু আমাৰ শাকো ৰেডি দেখিছে এতিয়া গাইজ গাটো ধুই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ চাই থাকক গাইজ পুনৰবাৰ গা পা ধুই ধুনীয়াকৈ চাফা তাফা হয় এতিয়া ভাত খাব লাগে আমি ভাত খাব লাগে কাৰণে ভাত খোৱাৰ আগতে হানবিকা আমাৰ খাইছে হানবিকা নাটক কৰি আছে না হানবিকা নাটক কৰি আৰু কি ওলাই লৈছে দেখিছে এইবিলাক পেট চেট ওলাই লৈ পেলাই পুৰা চাই আছে সিহঁতে বাবুই চাই আছিল বাবুৰ পৰা কাঢ়ি লৈছে বাবুৱে এতিয়া লেপটপ চাই আছে হয়নে কিয় বদমাছ তুমি চিকেন খাইছেনে নাই কিয় খোৱা নাইছে হাই দি দিয়াচোন হাই দি দিয়া এবাৰ হেল্ল' গাইজ কোৱা হেল্ল' গাইজ গাইজ আমাৰ আহি গ'ল আজি দুপৰীয়াৰ সাজ এয়া মাংস শাক নেমু ভাত তো গাইজ খাই লওঁ আৰু আপোনালোকক দেখাই আছোঁ আৰু হানবিকা চাই আছে মোবাইল গাইজ সন্ধিয়া হৈ গ'ল শুই গ'লোঁ আজি মানে টোপনি লাগিছিল শুই গ'লোঁ শুই উঠি পেলাই চাহ পানী খাই মাত্ৰ উঠিলোঁ উঠি পেলাই আপোনাৰ টিভি চাই আছোঁ বাবু আছে শুই কি হয় টোপনি আৰু টোপনি লাগিছে বোলে সি শুয়ে আছে তো গাইজ এতিয়া আৰু আবেলি হ'ল মানে মোটামুটি 6:30 বাজি গ'ল আৰু ভাত পানী বনাবই লাগিল তো চাই থাকক জয় ব্লগটো ৰাতিৰ দিনটোত মই কি কৰে ভিডিঅ'টো আপোনালোকে চাই থাকক তেতিয়া গম পাব আজিৰ দিনটো এনেকুৱাই হ'ব সানডে স্পেচিয়েল ব্লগ
মানে চানডে দিনটোত কি কৰিলোঁ ঘৰুৱা ব্লগ মানে চিকেন কাৰী বনালোঁ কিবা কৰিলোঁ খালোঁ সেইবিলাকে দেখাই তো চাব যেতিয়া ইভিনিং ইহঁতৰ বোলে গোলফিংগাৰ খাব ইচ্ছা গৈছে ৰ'ব এই কেৰাহীটো বহাই দিছোঁ এই পম্পে বনাব গোলফিংগাৰ আমাৰ এই লম্বা লম্বা গোলফিংগাৰ আছে বঢ়িয়া দেখিছে নাই কি ধুনীয়া একদম গোলফিংগাৰ এই গোলফিংগাৰ বনাওঁ ৰ তো গাইজ আমাৰ তেলটো গৰম হৈ গ'ল এটা এটাকৈ ভাজিব লাগিব মস্ত লম্বা লম্বা দেখিছে নাই গাইজ গোলফিংগাৰকেইটা সেইটো ভাজিছোঁ ৰ'ব এটা খুব খওঁতে বহুত সময় লাগে এইকেইটা দেখিছে বা কেনেকুৱা ভাজ ধৰিছে দেখোন এই গোলফিংগাৰটোত বা কি লম্বা হৈছে গাইজ দেখিছে কি মজা কি মজা লাগছে এইকেইটা ভাজি লওঁ ৰ'ব গাইজ আমাৰ গোলফিংগাৰ ভাজা লাগিছে কি মস্ত মস্ত এটা কি মস্ত মস্ত সেইকাৰণে ঘৰত থাকিলে মানে কি খাওঁ কি নাখাওঁ এনেকুৱা লাগি থাকে এতিয়া অলপ লাল চাহ বনাব দিছোঁ লাল চাহ বনাইছোঁ পূৰা আদাই দি তো এইখিনি খাই লওঁ খাই লৈ পেলাই আৰু ভাতৰ প্ৰস্তুতি খাবই লাগিব আৰু মোটামুটি এতিয়া বাজিল 7টা মোটামুটি 9টা 9:30 ভাত খাবই লাগিব তো আজি এনেকুৱা চানডে ব্লগটো বৰিং ব্লগ গাইজ তো গাইজ মাইনাই কি বনাইছে চাহ আজি বাৰ ফিংগাৰকেইটা ক'ত সোমাই লৈছে পূৰা জানি না বাবু পূৰা ফিংগাৰকেইটা সোমাই লৈছে পূৰা লাল চাহৰ লগত ফিংগাৰকেইটা পূৰা আঙুলিত সোমাই লৈছে পূৰা মজা কৰি খাই আছে দিয়া খাই দিয়া কেনেকৈ খাবা তুমি খাই দিয়াচোন খাই দিয়া উইবা এটা ফিংগাৰ সোমাই লৈছে তিনিটা ফিংগাৰ 3টা আঙুলি তো গাইজ আজি বোলে ইহঁতৰ ফ্ৰাইড ৰাইচ খাব মন এতিয়া ভাতটো বহাই দিলোঁ ভাতটো হৈ গ'ল এটা হৈছে এতিয়া বনাম আমি ফ্ৰাইড ৰাইচ আজি ৰাতি ইয়াতে গাজৰ চয়া চচ ইয়াতে নহ'লে মছলা অলপ যদি হোমমেড ফ্ৰাইড ৰাইচ এটা বনাই দিওঁ ইহঁতে খাই অলপ মাংস আছিলে আপোনাৰ দিনৰ মাংস আছিলে সেইখিনি অলপ গ্ৰেভি বনাই ধুনীয়াকৈ আজি ৰাতিটো এনেকৈ চানডেটো ফ্ৰাইড ৰাইচ বনাই খাই দিওঁ কাৰণ ইহঁতেও ভাল পায় ফ্ৰাইড ৰাইচ আৰু বাবুৰো অসুখ হৈ আছে সিও বেলেগ অলপ স্পাইচি টাইপ খাব ইচ্ছা কৰি আছে চৰ্দি লাগি আছে তেনেকৈ বনাই চাওঁ দিয়ক ৰ'ব কাজু আছিল অলপ কাজু চাজু দি বেলেগ ফ্ৰাইড ৰাইচৰ লগত মিক্স হৈ যাব পলাও হৈ যাব ন ফ্ৰাইড ৰাইচ ঠিক নাই সেইটো কাজু আছিল কাজুটো তেলতে দি দিয়া সেইটো ফ্ৰাই হৈ যাব ভাল লাগিব তো তেলত দি দিছে কাজুটো কিচমিচ আছিল নেকি কিচমিচ আছে কিচমিচো দিয়ে দুটামান বঢ়িয়াকৈ বনাই দিওঁ কিচমিচটো এইটো বেলেগ টাইপ কিচমিচ আমাৰ যে নালাগে তাত কিচমিচটো ভাল নালাগে কাজু দি বনাই চাওঁ এই কাজুটো অলপ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত পিঁয়াজটো পেলাই দিওঁ ফ্ৰাইড ৰাইচৰ আমাৰ পিঁয়াজটো লৰাই দিওঁ তাৰপিছত পিঁয়াজটো পেলাই দিয়াৰ পিছত অলপ আদা নহৰু দিম ভাল লাগে তাৰমানে ফ্ৰাইড ৰাইচত অলপ আদা নহৰু দিলে তো গাইজ বনাই লওঁ দিয়ক আপোনালোকে চাই থাকক আপোনালোকক পিছত দেখাই দিম খোৱাৰ পিছত তো আদা নহৰু দিম তাৰপিছত গাজৰ দিম তাৰপিছত ভাতটো পেলাম তাৰপিছত চয়া চচ দিম ইয়াৰ প্ৰচেছ তো গাইজ গাজৰখিনি পেলাই দিলোঁ গাজৰখিনি অলপ সিদ্ধ হ'ব দিওঁ তাৰপিছত বাকী প্ৰচেছখিনি কৰিম আমি আৰু খেলা চাই আছোঁ আজি IPL চেন্নাই আৰু মুম্বাইৰ খেলা বঢ়িয়া হৈছে আনবিকাই দেখিছে মাতি আছে কি হ'ল ক'ত পলোৱা তুমি এতিয়া পম্পিত ভিডিঅ'টো কৰিব দিছোঁ ফ্ৰাইড ৰাইচত অলপমান ঘি দিওঁ ৰ'ব এইটো বঢ়িয়া ঘি একদম পিয়'ৰ এই কি বুলি কয় সঞ্জীৱনী কি হ'ল ইয়াৰ কি বুলি কয় পাঠকৰ বঢ়িয়া অলপমান ঘি দি দিওঁ তো ফ্লেভাৰ এটা আহিব মজাকৈ ঘি অলপ দি দিছোঁ তো গাইজ অলপ ঘি দি দিছোঁ তেতিয়া ভাল লাগিব ফ্লেভাৰটো তাৰপিছত এতিয়া এই ভাত চাতখিনি পেলাই দিলোঁ তাৰপিছত বাকীখিনি দিব লাগিব আমাৰ ফ্ৰাইড ৰাইচ চাকা ভিডিঅ'টো কৰচোন কমপ্লিট দিছোঁ ফোনটো দেখাই আছোঁ আপোনাক তাত এইফালে দেখাই এটা কি মজা হৈছে দেখিছে কি মজা আছে ফ্ৰাইড ৰাইচখিনি একদম মানে হোমমেড ফ্ৰাইড ৰাইচ পূৰা অলিভ অইলত বনাইছোঁ তো মজাকৈ বনাইছোঁ কাৰণ এই ফ্ৰাইড ৰাইচ বেছি খালে অলিভ অইলত খাব লাগে ধুনীয়া হৈছে দেখিছে গাইজ কি মজা হৈ গৈছে এতিয়া আৰু 5 মিনিট পিছত সেইটো আৰু হৈ যাব আৰু বেছি সময় নালাগে আৰু তো গাইজ আমাৰ ডিনাৰ আজি আহি গ'ল ফ্ৰাইড ৰাইচ বনাইছিলোঁ আপোনালোকে গম পায় আৰু ইয়াতে আছিল দুপৰীয়া চিকেন অলপ আছিল বেছি চিকেন নাই বাৰু আমি গোটেইকেইটা খাব লাগিব আৰু পিঁয়াজ বঢ়িয়াকৈ খানাটো খাই লওঁ খাই লৈ পেলাই ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ এইখিনি খানা খাই লওঁ তো আজি ভিডিঅ'টো এইখিনি আছিল চানডে ঘৰুৱা ব্লগ কেনেকুৱা পালে আপোনাক ঘৰত ৰাতিপুৱাৰ পৰা ৰাতিলৈ কি কৰিলোঁ গোটেইখিনি দেখালোঁ তো কেনে পালে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰি দিব আজিলৈ এইখিনি আছিল বাই বাই